নমস্কাৰ অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আমি কি কি খেতি কৰিব পাৰি তাৰ ওপৰত আমি আলোচনা কৰিম। তো প্ৰথমতে মই লৈছোঁ জিকা। ঠিক আছে গাইজ, জিকা খেতি কৰিব পাৰে। যিটো মল্লিকা F1 আছে সেইটো কৰিব, ভাল ফল দিয়ে, খেতি কৰিব পাৰি। আৰু সেইটো জিকা খেতিটো যদি কৰে তেতিয়া মাৰ্কেটত আপোনালোকে ভাল দাম এটা পায় আৰু ভাল দাম পোৱা যায়। তো জিকা খেতি আপোনালোকে কৰিব পাৰে। ছেকেণ্ডত আমি লৈছোঁ কোমোৰা খেতি, যিটো চাল কোমোৰা হয়। এই কোমোৰা খেতিটো আপোনালোকে কৰিব পাৰে। আপোনালোকে এইটো চিট ইউজ কৰিব পাৰে। এইটো মই কৰিছোঁ, ভাল ফল পাইছোঁ। তো এইটো কৰিব পাৰে, সেইটো ভাল, এই বতৰত ভাল মূল্যত পোৱা যায়, ভাল এটা দামত আহি যায়। আৰু ফাৰ্ষ্টত যদি আপোনালোকে কৰিব পাৰে সেইটো কৰিব। 3 নম্বৰত আপোনালোকক দেখাম যে তিয়ঁহৰ খেতি কৰিব পাৰে। ফেব্ৰুৱাৰী আৰু মাৰ্চত আপোনালোকে এতিয়া তিয়ঁহৰ খেতি কৰিব পাৰে। চাওক, তিয়ঁহৰ খেতি কৰিলে আপোনালোকে এইটো চিট ল'ব পাৰে, ভাল আছে। এইটো মিৰাজ হয়, এইটো F1 হাইব্ৰিড কুকুম্বাৰ মিৰাজ, এইটো আপোনালোকে ল'ব পাৰে। আৰু ইয়াৰ MRP আছে 300 টকা। আপোনালোকে চাব, ইয়াত MRP 300 টকা আছে। আপোনালোকৰ পৰা 300 টকা নলয়, অকণমান কম ল'ব, 220 বা 250 টকা ল'ব। আপোনালোকে ক্ৰয় কৰি পিনে আপোনালোকে লগাব পাৰে, বহুতখিনি বীজ পায় ইয়াত। 4 নম্বৰত আপোনালোকে অমিতা খেতি কৰিব পাৰে। যদি আপোনালোকে অমিতা খেতি কৰিম বুলি ভাবিছে, অমিতা খেতি কৰিব পাৰে। অমিতা ভাল মাৰ্কেট পালে ভাল ৰেটত চেল হয়। এতিয়া 5 নম্বৰত আপোনালোকে তিতা কেৰেলাটো ল'ব পাৰে। তিতা কেৰেলাটো সেইটো কৰিব পাৰে, সেইটো ভাল, মাৰ্কেটত ভাল দাম পায়। আপোনালোকে যিটো এপোৱাতে হেৰি পাব, 60 টকা পোৱাকৈ বিক্ৰী হয়, 80 টকা পোৱাও বিক্ৰী হয়। ফাৰ্ষ্ট নমাব পাৰিলে মানে ভাল এটা বেনিফিট আহে, লাভৱান হ'ব পাৰি। 6 নম্বৰত আপোনালোকে বিলাহী ল'ব পাৰে, যি টমাটো খেতি কৰিব পাৰে, সেইটোও ভাল। 7 নম্বৰত আপোনালোকে পালেং শাক কৰিব পাৰে। পালেং শাকটো ধুনীয়া হয়। 8 নম্বৰত আপোনালোকে জলকীয়া খেতি কৰিব পাৰে। 9 নম্বৰত আপোনালোকে ধনিয়া খেতি কৰিব পাৰে। কাৰণ চাওক, এতিয়া প্ৰায় মাৰ্কেটত ধনিয়া নাই, মানে যিখিনি ধনিয়া আছিলে সেইখিনি বৰ্তমান সিহঁতৰ গুটি লাগি গৈছে। সিহঁতৰ এতিয়া মানে সিহঁতে এতিয়া উঠাও সময় হৈছে। তো এতিয়া মাৰ্কেটত ধনিয়া পাবলৈ বহুত টান। তো এই সময়ত যদি আপোনালোকে ধনিয়া খেতি কৰে তেতিয়াহ'লে ফাৰ্ষ্টত যদি আপোনালোকে মাৰ্কেটত ল'ব পাৰে তেতিয়াহ'লে ভাল এটা বেনিফিট আহি যায়। আপোনালোকে ৰঙালাও ল'ব পাৰে, ৰঙালাও খেতিটো ভাল হয়। আৰু ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত যদি আপোনালোকে ৰঙালাও বজাৰত ল'ব পাৰে তেতিয়াহ'লে ভাল এটা বেনিফিট আহি যায়, মোটামুটি ভালে বেনিফিট আহে। আপোনালোকে ৰঙালাও বিক্ৰী কৰিব পাৰিব। আৰু ৰঙালাওৰ যিটো আগ আছে সেইটো আপোনালোকে 4টাকৈ আগ লৈ পিনে আপোনালোকে মাৰ্কেটত 10 টকা 15 টকাকৈ বিক্ৰী কৰিব পাৰে, মুঠা বান্ধি পিনে। তো সেইটো এটা ভাল এটা বেনিফিট আহি যায়। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে যদি ভাবিছে যে ফেব্ৰুৱাৰী মাৰ্চ মাহত আমি কি খেতি কৰিম, তো সেইখিনি মই থুলমূলভাৱে কিবা এটা আপোনালোকক আইডিয়া দিলোঁ। সেই অনুপাতত আপোনালোকে কৰিব পাৰে, আৰু বহুত খেতি আছে সেইবোৰ। আপোনালোকক যিটো ভাল লাগে সেইটো কৰিব পাৰে। তো আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকে এটা ছাবস্ক্ৰাইবে মোক মানে ভিডিঅ' বনোৱাত অৰিহণা যোগায়। ধন্যবাদ। আপোনালোকে ভালে থাকিব, মোৰলৈ দোৱা কৰিব, তেতিয়া ময়ে ভালে থাকোঁ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ। বাই বাই।